জীৱন কিমান সুন্দৰ নহয়নে? কিমান এমেজিং। ৰাতিপুৱা শুই উঠিবলৈ তাতে আকৌ বেলিটো উদয় হৈ আহে, আপোনাৰ মুখত উজ্জ্বলতা আহি পৰে। কি বস্তুৱে জীৱনটোক অতি ইউনিক কৰিব আৰু বহুত বেছি সুন্দৰ। এটা সুন্দৰ কাৰণ যি আপোনাৰ লগত আছে, যি আপুনি ফেচ কৰে। এতিয়ালৈকে জীৱন সুন্দৰ, জীৱনত আছে বহুত মুভিং পাৰ্ট, কিন্তু জীৱন সদায় সুন্দৰ। প্ৰত্যেক দিনে একোটা নতুন দিন, আন এটা অপৰচুনিটি, যি বেলেগৰ নাথাকিবও পাৰে। এই জীৱন টেম্পোৰাৰী। এই জীৱনে আপোনাক দিছে কেৱল টেম্পোৰাৰী কিছুমান কাৰণৰ বাবে। আছে বহু অৰ্থ আপুনি কল্পনাও কৰিব পাৰে। বেছিভাগ মানুহে এই পৃথিৱীত জীৱনটোক গ্ৰেণ্টেড হিচাপে লয়। জীৱনটোক উপলব্ধি কৰক, সুবিধাবোৰ গ্ৰহণ কৰক, ভালদৰে জীয়াবলৈ। জীৱন পথত আপুনি বহুতো কঠিন সমস্যাৰ সন্মুখীন হ'বই লাগিব। প্ৰত্যেকটো সমস্যাই আপোনাৰ কাৰণে চেলেঞ্জেছ। কেতিয়াবা এনেকুৱা হয়, আপুনি এনেকুৱা এটা জাগাত গৈ পায় যিটো আপুনি নিজে বুজি নাপায়। সেই আপোনাৰ পজিশ্যন নহ'বও পাৰে সেই মুহূৰ্তত। যেতিয়া আপুনি অনুভৱ কৰা ষ্টাৰ্ট কৰিব যে আপুনি সেই স্থানত আছে, তেন্তে আপুনি সকলো বুজিব পাৰিব। কাৰণ আপোনাৰ জীৱন বহুত সুন্দৰ আৰু কোনেও আকাংক্ষা কৰিব নোৱাৰে, কোনেও অনুভৱো কৰিব নোৱাৰে। কোনেও অনুভৱ নকৰে আপোনাৰ আনন্দবোৰক। আপোনাৰ জীৱন কেৱল আপোনাৰ, আৰু আপোনাৰ অধিকাৰ আছে জীয়াই থকাৰ পথ বাছি লোৱা। আপুনি নিজকে ডিচিপ্লিনত ৰাখক, ফুল কণ্ট্ৰল আৰু ৰেছপন্সিবিলিটি ৰাখক। বহুত চেলেঞ্জেছ আহিব যিবোৰে আপোনাক তললৈ নমাব বিচাৰিব, কিন্তু আপুনি ফেচ কৰিবই লাগিব। কেতিয়াও চেলেঞ্জেছবোৰৰ পৰা নপলাব, দৌৰিব চেলেঞ্জেছৰ পিছে পিছে। বুজিবলৈ চেষ্টা কৰক যে জীৱনৰ অৰ্থ আছে, ইয়াৰ কাৰণ আছে। আপুনি ভাবিবও পাৰে যে এয়া আপোনাৰ বাবে বহুত টান, মাত্ৰ মনত ৰাখিব, কিবা এটা সৃষ্টি কৰা, পৃথিৱীৰ কাৰণে এটলিষ্ট কিবা এটা কৰা। জীৱনটো হৈছে এটা গিফ্ট, গিফ্ট অফ গিভিং আৰু গিফ্ট অফ ৰিচিভিং। লাগিলে সেয়া ভাল বা বেয়াই হওক, মাত্ৰ আপুনি বুজি পাব লাগিব। আপুনি এটা স্থানত আহিবই লাগিব যাতে আপুনি অনুভৱ কৰিব পাৰে যে আপুনি আশাহীন পৰিস্থিতিত আছে। ষ্ট্ৰেছ কৰা ষ্টপ কৰক। যিবোৰ আপুনি কণ্ট্ৰল কৰিব নোৱাৰে, সেইবোৰৰ ওপৰত ফ'কাছ কৰক যিবোৰ কণ্ট্ৰল কৰাৰ কেপাচিটি আপোনাৰ লগত আছে। জীৱনটোক কণ্ট্ৰল কৰক, অপৰচুনিটিবোৰকো কণ্ট্ৰল কৰক। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু জানিব চেষ্টা কৰক যে এয়াই আপোনাৰ কাৰণে যথেষ্ট নহয়। কোনেও আপোনাক নকয় যে কেনেকৈ জীয়াব লাগিব, কোনেও আপোনাক আঙুলিত ধৰি ভাত খাবলৈ নিশিকায়। কোনোৱে ক'ব তই নোৱাৰ, এইটো তোৰ দ্বাৰা সম্ভৱ নহয়, কিন্তু মই কৈছো আপুনি কৰিব লাগিব, আপুনি পাৰিব। ভয়, সন্দেহ এইবোৰ শেষ কৰি পেলাব লাগিব। এইটো আপোনাৰ জীৱন, ফাইটিং আপুনিয়েই কৰিব লাগিব। কেতিয়াও কিবাৰ আশাত বহি নাথাকিব, সেই কিবা আশাটো আপুনিয়েই কৰি পেলাব, ফুল ৰেছপন্সিবিলিটিৰ সৈতে। ধন্যবাদ আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ এই অকণমান সময় মোৰ ভিডিঅ'ৰ বাবে দিয়াৰ কাৰণে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপোনাৰ মনৰ ভাৱ কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আগলৈ নতুন ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহ'লে বেল আইকনটোত ক্লিক কৰি দিব। ধন্যবাদ।